হেল্ল' গাইজ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তিনিচুকীয়া ডাইটত কেনেকৈ সৰস্বতী পূজা উদযাপন কৰিলোঁ তাকে অলপ থুলমূলকৈ দেখাম। আশা কৰোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। এয়া আমি ৰাতিপুৱা শুই উঠি গা পা ধুই ডাইটলৈ গ'লোঁ। এয়া চাওক আমাৰ ডাইটৰ পৰিৱেশটো। ৰংগোলী বনাই থকা হৈছে। গোটেইকেইজনী প্ৰথমবাৰৰ বাবে বনাইছোঁ। এয়া অলমষ্ট হৈ গ'ল আৰু। চাওক ধুনীয়া হৈছে আৰু আমি গোটেইকেইজনী প্ৰথমবাৰৰ বাবে বনাইছোঁ, হ'লেও ধুনীয়া হৈছে। এয়া ভিতৰত বনাই থোৱা হৈছে, কালিয়ে চিনিয়ৰ বাকেইজনীয়ে বনাই থৈছে। পদুম ফুল, এয়া সৰস্বতী মাৰ মূৰ্তি। এইটো আমি নেক্সট বনাইছোঁ ফুল এপাহ। এয়া অলৰেডি কমপ্লিট হৈছেগে। এইবাৰ চাওক এতিয়া হৈ গ'ল। এয়া আমি এতিয়া ওলাই ৰেডি, অলপ ফটোশ্বুট আৰু ভিডিঅ' শ্বুট কৰি লৈছোঁ। এয়া এওঁলোকে ধুনীয়াকৈ প'জ দি আছে ফটো উঠাব বুলি, কিন্তু ভিডিঅ' হৈ আছিলে। এয়া মোক লগৰজনীয়ে দুটামান শ্বৰ্ট ভিডিঅ' ক্লিপ বনাই দিছিল। এয়া আমি আটাইকেইজনী ৰেডি। চবে নিজৰ নিজৰ ধান্দাত ফটো মৰাত ব্যস্ত। এয়া আমি এতিয়া সকলোৱে ওলাই গৈছোঁ। এইকেইজনী আমাৰ দেৱীকেইজনী।
এয়া আমাৰ হোষ্টেলৰ পৰা ডাইটলৈ বেছি দূৰ নহয়, মাত্ৰ 40 ছেকেণ্ডমানৰ ৰাস্তা আৰু আমি এতিয়া আহি পালোঁৱেই। এয়া এতিয়া আমি আহি পালোঁ ডাইট। এইটো আমি ৰাতিপুৱা বনাই যোৱা ৰংগলী। এয়া ভিতৰত পূজা কৰি থকা হৈছে। আমি অলপ সময় তাতে গৈ বহিলোঁ। আমিও পূজা কৰি ল'লোঁ। পূজা কৰাৰ পাছত আমি বনোৱা জেগালৈ গ'লোঁ, য'ত খিচিৰি আৰু পায়স বনাই আছিল দাদা বাইদেউসকলে। বনোৱা হৈ আছে আৰু ইয়াত নৱজ্যোতি নে কি, তাক ঠাণ্ডা লাগি আছে বহুত বুলি তো কি আছে তাৰ নাম? নৱজ্যোতি ন? নৱজ্যোতি আছিল নাম। অঁ, তাক নৱজ্যোতিক ঠাণ্ডা লাগি আছে বহুত, সেইটো কাৰণে চব ডালি দুজনী আজি পূজা খাব আহি এয়া কেৰাহী ধুই আছে। অ' বা কেনেকুৱা লাগিছে, কৈ দিয়া। বেচেৰি সাজি কাজি আহিছিলে দুজনী। কৰা একো নহয়। এই মেডামে কাপোৰ ধৰি আছে। এয়া আমাৰ ডিজৰাজ দাদাই খিচিৰি বনাব এতিয়া। জাগাটো কিছু অস্বাস্থ্যকৰ দেখিছে যদিও তেনেকুৱা নাভাবিব। আমি যিডোখৰ ঠাইত বনাইছে সেইটো পূৰা চাফা কৰি লোৱা হৈছে আৰু বস্তুবোৰ ভালদৰে ধুই মেলি ধুনীয়াকৈ কৰা হৈছে। এয়া আমি দালিখিনি ধুব লৈ গৈছোঁ। ফোন কৰিছে, এতিয়া নাম আহিছে বুলি কৈ আছে। সেইকাৰণে নিজৰ নাম লিষ্ট কৰি ৰেচিপি বনাই থাকে ন। এয়া খিচিৰি বনাবৰ কাৰণে ৰেডি কৰি আছে মছলাবোৰ। কোনে মাৰিলে মই চব কম কৰি ল'ব লাগিব চাগে। দাইলখিনি দি থকা দাদাটোৰ নাম এইটো ইগন'ৰ কৰিব দেই চবেই। ইয়াত সদায় থকা নহয় যে, সেইটো কাৰণে বেকগ্ৰাউণ্ড একদম লেতেৰা হৈ আছে। জাগা নাই, সেইকাৰণে ইয়াতে বনাইছে আৰু বেয়া নাপাব আপোনালোকে। বহুত টেষ্টি। এয়া ইয়াতে প্ৰসাদ বিলাই থকা হৈছে। এইবোৰ সকলো প্ৰসাদ খোৱাত ব্যস্ত।
এয়া তেওঁলোকে খাই আছে। এয়া আমাৰ বাইদেউসকলে ফটো উঠাই আছে ধুনীয়াকৈ। এইবিলাক কেমেৰামেন সেইবোৰ ভিডিঅ' ক্লিপ দুটামান লোৱা হ'ল। ভিডিঅ'টি যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানেই। ধন্যবাদ।